জ্যোতিষত কোৱা হয় যে সদায় কাঁচৰ আঙুঠি ৰূপৰ আঙুঠিতহে পিন্ধিব লাগে। সোঁহাতৰ মাজৰ আঙুঠিত কাঁচৰ আঙুঠি পিন্ধিব পাৰি। জ্যোতিষশাস্ত্ৰত কোৱা হয় যে মেষ, মীন, কন্যা আৰু বৃশ্চিক ৰাশিৰ লোকে এই আঙুঠি পিন্ধিব নালাগে। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰতো কাঁচৰ আঙুঠি পিন্ধাটো শুভ বুলি গণ্য কৰা হয় যদিও কাঁচৰ আঙুঠি পিন্ধাৰ কিছুমান নিয়ম আছে। যদি আপুনিও কাঁচৰ আঙুঠি পিন্ধে তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাঁচৰ আঙুঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বহুতে কাঁচৰ আঙুঠি পিন্ধাৰ নিয়মৰ বিষয়ে নাজানা আৰু ভুল কৰে, কিন্তু ভুল কৰাটো উচিত নহয়। জ্যোতিষৰ মতে কেৱল ৰূপৰ কাঁচৰ আঙুঠিহে পিন্ধিব লাগে। আন ধাতুৰে নিৰ্মিত কাঁচৰ আঙুঠি পিন্ধিলে লাভজনক নহয়। বিশেষকৈ সোণৰ কাঁচৰ আঙুঠি এৰাই চলাটো ভাল। কাঁচৰ আঙুঠিটো সোঁহাতত পিন্ধিব লাগে। সোঁহাতৰ মাজৰ আঙুলিত পিন্ধিব পাৰে, আন আঙুলিত নিপিন্ধিব। জ্যোতিষৰ মতে কাঁচৰ আঙুঠিৰ সদায় মুখখন আপোনাৰ ফালে মুখ কৰি পিন্ধিব লাগে। ইয়াৰ ফলত ইতিবাচকতা আকৰ্ষণ কৰা হ'ব, যাৰ বাবে আপোনাৰ জীৱনত শান্তি, সমৃদ্ধি, মংগল, ধন সমৃদ্ধি বাঢ়িব। কাঁচৰ আঙুঠি পিন্ধাৰ আগতে গংগা পানী বা কেঁচা গাখীৰেৰে শুদ্ধ কৰি ল'বলৈ নাপাহৰিব। জ্যোতিষশাস্ত্ৰত উল্লেখ আছে যে মেষ, মীন, কন্যা, বৃশ্চিক ৰাশিৰ লোকসকলে কাঁচৰ আঙুঠি পিন্ধিব নালাগে। ইয়াৰ ফলত আপোনাৰ ৰাশিফলত থকা গ্ৰহবোৰত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কাঁচৰ আঙুঠি পিন্ধাৰ আগতে ইয়াৰ দিশৰ বিষয়ে জনাটো প্ৰয়োজনীয়। কাঁচৰ আঙুঠি পিন্ধি থকাৰ সময়ত ইয়াৰ মুখখন ভিতৰলৈ ৰাখিব লাগে। কোনোবাই যদি কাঁচৰ মুখখন বাহিৰলৈ মুখ কৰি আঙুঠি পিন্ধে তেন্তে তেওঁৰ আৰ্থিক ক্ষতি হ'ব পাৰে। কাঁচৰ আঙুঠি দৈনিক চাফা কৰিব লাগে। শৌচাগাৰলৈ যোৱাৰ আগতে কাঁচৰ আঙুঠিটো খুলি থ'ব লাগে। কাঁচৰ আঙুঠি পিন্ধি আন অশুদ্ধ ঠাইলৈ যাব নালাগে। ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে।